নমস্কাৰ মানে এনেকুৱা কি হ'ল কমেডি কৰোঁতে মানে ফটোৱা কৰোঁতে এনেকুৱা হৈ গৈছেগৈ আমাৰ কমেডিবিলাক মানে ফটোৱামিবিলাক এনেকুৱা পৰ্যায়ত পাইছেগৈ মানে ভাবিব নোৱাৰা হৈ গৈছে সেইদিনাখন কি হ'ল লগৰ এটা ফোন কৰিলে বোলে ক'ত আছ মই বোলো ঘৰত আছোঁ তাৰপিছত ফোন কৰিলে হেৰি গধূলিকৈ মিটিং এখন দিছোঁ আমাৰ কমিটি এখন বনাব লাগে বোলো কি কমিটি সুধিলোঁ সি কৈছে কমিটি এখন বনাব লাগে যে স্বচ্ছ নিকা আমি এখন মানে দেশ গঢ়িব লাগে স্বচ্ছ নিকা মানে বেয়া বস্তুবিলাক সমাজৰ পৰা দূৰ কৰিব লাগে মই বোলো ভূতৰ মুখত ৰাম নাম তাৰপিছত চিন্তা কৰিলোঁ বস্তুটো ভাল কথা ভাবিছে ঠিক আছে বোলো আছোঁ কমিটিত থাকি পিনে বুলি সুধিছে আৰু মোক মই বোলো কমিটিত আছোঁ তাৰপিছত কৈছে আমাৰ জইণ্ট ফিজ আছে মই বোলো কিমান 200 টকা মই বোলো ঠিক আছে মই দিম বাৰু কেতিয়া দিবি বুলি কৈছে সিহঁতৰ আকৌ ডাউট আছেতো দিম বুলি তাৰপিছত বিশ্বাসটো আছে তাৰপৰা কিমান বুলি সুধিছ বোলে 200 টকা বুলি ক'লে তাৰপৰা দিম বুলি ক'লোঁ তাৰপৰা দি দে বোলে মই বোলো দিম দে নহয় দি দে তই গুগল পে' কৰি দি দে সিহঁতৰ মানে গম পায় মানে কাহিনীটো তাৰপৰা ঠিক আছে বুলি কৈ পেলাই মই গুগল পে' কৰি দিলোঁ 200 টকাটো তাৰপৰা সন্ধিয়া 6টা বজাত আহিবি ক্লাবত আহিবি বুলি ক'লে মই বোলো ঠিক আছে যাম তাৰপৰা সন্ধিয়া 6টা বাজিলে গ'লোঁ গোটেইকেইটা বহি আছে ময়ো গৈ পালোঁগৈ মিটিং আৰম্ভ হওঁ তাৰপৰা ধুনীয়াকৈ সভাপতিয়ে আসন গ্ৰহণ কৰাই মেলি ধুনীয়াকৈ ভাষণ দিছে শ্ৰদ্ধাবোৰে আজি উপস্থিত সদন ধুনীয়াকৈ আৰম্ভ কৰিছে আৰু আদিগুৰি মাৰি আমি বোলে এইখিনি বস্তু চকু কাণ দিব লাগিব সমাজৰ বেয়া বস্তুবিলাক আঁতৰাব লাগিব সেয়েতো আমি আজি প্ৰতিজ্ঞা লওঁ সকলোৱে সংকল্প লওঁ চবেই কৈ গৈছে ধুনীয়াকৈ সংকল্প লওঁ আজিৰ পৰা আমি এই বেয়া বস্তুবিলাক আমি সমাজৰ পৰা আঁতৰাব লাগিব চবেই কৈছে ধুনীয়াকৈ তাৰপিছত এই হাৰামীয়ে কি কৰিছে ধুনীয়াকৈ 3টা ফুলৰ বটল উলিয়াইছে মই বোলো কেলৈ উলিয়াইছে তইতো এতিয়া ইমান ধুনীয়া কথা কৈছ তই ফুল বটলকেইটা উলিয়াইছে যে তাৰপিছত সি কৈছে এই বেয়া বস্তুবিলাক বোলে আমি খাই শেষ নকৰিলে কোনে শেষ কৰিব আমাৰ পিছৰ প্ৰজন্ম বোলে বেয়া নহ'ব আমিয়েতো শেষ কৰিব লাগিব চিন্তা কৰিলে কথাটো হয় ভাই তই ঠিকেই কৈছ কথাটো দেই আৰু ধুনীয়াকৈ 3 পেকমান মাৰিলোঁ তাৰপিছত কেইপেক মাৰিলোঁ সেইটো হিচাপ নাই কোৱা নহ'ল মানে তাৰপিছত ধুনীয়াকৈ আহিলোঁ বিশেষ একো হোৱা নাই ভৰিকেইটা পাক খাইছে অকণমান সেইটো পিছৰ কথা সেইটো ভিতৰুৱা কথা ক'ব নোৱাৰি ইমানখিনি তাৰপিছত মানে বিশেষ একো হোৱা নাই ভৰিকেইটা পাক খাইছে আৰু এনেই মাথাটো অকণমান ঘূৰা নিচিনা কৰিছে বেলেগ একো হোৱা নাই আৰু তাৰপৰা আহি ঘৰত পাইছোঁ দৰ্জাখনত নক কৰিছোঁ ধুনীয়াখন দৰ্জাখন খুলিছে তাৰপিছত সময় তেতিয়া প্ৰায় 11টা 12টামান হৈ গ'ল তাৰপিছত বেছি নাই হোৱা তাৰপিছত ঘৰত আহি দৰ্জাখন খুলি দিছে আৰু তাৰপিছত কি হ'ল ইমান দেৰি কথা কৈছে তাৰপিছত মই কৈছোঁ আৰু বুজাই পেলাই যিমানখিনি বুজাব পাৰিছোঁ নিজৰ পাৰদৰ্শিকতা প্ৰদৰ্শন কৰিব পাৰিছোঁ আৰু বুজাইছোঁ এনেকুৱা কথা কমিটি গঠন হ'ল গোটেইখিনি এইটো চহী কৰা হ'ল এইবোৰ আমাৰ মানে সংবিধান কিবাকিবি লিখা হ'ল আৰু এনেকুৱা মানে দেৰি হ'ল তাৰপিছত দৰ্জা খুলিলে লাহেকৈ শুই থাকিলোঁ তাৰপিছত লাহেকৈ 4টামান বাজিছে আৰু নিচাটো মানে অলপ ফাটিছে তাৰপিছত নিচাটো ফাটিছে অকণমান পোহৰ হৈছে চকুকেইটা কিন্তু মেলিব পৰা নাই মানে চকুকেইটা মেলা নাই জেনেৰেলি মানে মোৰ মানুহজনীয়ে মানে 2ডাল বেনি গুঠে তাৰপিছত মই মানে চাইছোঁ মানে চকুকেইটা মেলা নাই সেইদিনাখন বেনি এডাল গুঠিলে সুধিছোঁ তুমি আজি কি হ'ল বেনি এডাল গুঠিলে যে মানে মনতে ভাবিছোঁ দেই কথাটো তাৰপিছত কোৱা নাই আৰু হ'লেও খেপিয়াই মেলি চাইছোঁ এডালেই আছে তাৰপিছত কৈছোঁ নিবেদিতা তুমি দেখোন আজি এডাল বেনি গুঠিলা তাৰপিছত মুখৰ মাত নাই সাৰ সুৰ একো নাই মানে কি হ'ল মাত দিয়া নাই দেখোন তাৰপিছত লাহেকৈ চকুকেইটা মেলিছোঁ কানিমুনি পোহৰ হৈছে চকুকেইটা মেলি খেপিয়াই পেলাই বেনিডাল চাইছোঁ মানে এডালেই আছে ইডাল পোৱা নাই তাৰপিছত লাহেকৈ চাইছোঁ মই মানে ভিতৰত নাই বাৰান্দাতহে শুই থাকিলোঁ মানে লগত শুই আছে মানে মোৰ কুকুৰৰ নেজডালকে মানে মই বেনিডাল বুলি ভাবিলোঁ তাৰপিছত এতিয়াতো কথাটো ঘৰৰ মানুহখিনি সাৰ পালেতো কথাটো বেয়া হ'ব তাৰপিছত লাহেকৈ বোলো নাই এই কথা নহয় অকণমান এক্সাৰচাইজ কৰিবলৈ বুলি ৰাস্তাৰ ফালে যাওঁ লাহেকৈ উঠি মেলি গৈছোঁ এনেই জেনেৰেলি মই 8টা বজাতে উঠোঁ এইটো তথাপিও অহংকাৰ নাই তাৰপিছত বাটৰ মানুহে লগ পাইছে মানে কি হ'ল তো আজি নাই
অকণমান বোলো প্ৰেক্টিছত নামিছোঁ আজিকালি অকণমান ডায়েটত আছোঁ সেইকাৰণে মানে দৌৰিছোঁ বুলি কৈছোঁ তাৰপৰা কলেজত এদিন তেনেকুৱা হ'ল মানে কাহিনীটো লাহেকৈ সেইটো আকৌ এটা ডাঙৰ কথা দেই মোচনত মানে এনেই মই মানে অংকত বৰ এটা ভাল নহয় মানে একেবাৰে জিৰ' তাৰপিছত মোচনত মানে কি হ'ল টান ছাবজেক্টকেইটা বাছি ল'লোঁ টান ছাবজেক্টকেইটা বাছি ল'লোঁ মানে আৰ্টছত পঢ়িছিলোঁ বাৰু সেইটো ইমান অহংকাৰ নকওঁ আৰু আৰ্টছত পঢ়িছিলোঁ তথাপিও মানে টান অকণমান বাছি মেলি লৈছোঁ তাৰ মাজতে লৈছিলোঁ মানে ইকনমিক্সটো ল'লোঁ লৈ পেলাই লাহেকৈ ক্লাছ কৰিলোঁ ক্লাছ কৰিবলৈ আৰম্ভ কৰিলোঁ প্ৰথমতে মানে কেইটা আছোঁ মই গম নাপাওঁ দেই প্ৰথম দিনা ক্লাছ কৰিবলৈ গৈছোঁ তেতিয়া আমি 2টা আছোঁ তাৰপিছত চিন্তা কৰিলোঁ এটা প্ৰথম ক্লাছ হৈছে কাৰণে আহিব চাগে গৰম বন্ধ গুচি গ'ল গৰম বন্ধ যোৱাৰ পিছত মানে কলেজলৈ গৈছোঁ তাৰপিছত ক্লাছ কৰিবলৈ বুলি লৈছোঁ 3টাই হৈ আছে 3টা থাকিলেগৈ ছেকেণ্ড ইয়েৰ পৰীক্ষা তাৰপিছত 3টাটো নহা হৈ থাকিলে লাষ্টত মই অকলে হৈ থাকিলোগৈ মানে অকলে হৈ থাকিলে কি অকলে ক্লাছ কৰিম আৰু তাৰপিছত ছাৰক দেখিলে পলাই দিওঁ ছাৰে আকৌ খুব ধুনীয়াকৈ চিনি পায় দীপক আহিছ অঁ বুলি কওঁ তাৰপিছত এদিন ক্লাছ কৰিবলৈ গ'লোঁ আৰু গৈ পেলাই মানে হৰণ অংক এটা কৰিবলৈ দিলে এই উত্তৰটো চাবলৈ ৰৈ আছিলোঁ লাষ্টৰ উত্তৰটো নোলোৱা হৈ থাকিলে তাৰপিছত মানে ধুনীয়াকৈ উত্তৰটো নোলোৱা দেখি ধুনীয়াকৈ দিছে আৰু বাকীখিনি ক'ব নালাগে চাগে বুজি পাইছে তাৰপিছত সেইদিনাখনে মই মানে এটা ভাল সিদ্ধান্ত ল'লোঁ দৃঢ় প্ৰতিজ্ঞা কৰিলোঁ মই আজিৰ পৰা ক্লাছ নকৰোঁ তাৰপিছত এদিন কি হ'ল মই ধুনীয়াকৈ চাইকেল ষ্টেণ্ডৰ পৰা মানে চাইকেলখন উলিয়াই পেলাই ঘৰলৈ আহিবলৈ লৈছোঁ ছাৰে কৈছে দীপক তই যাওঁগৈ হ'বলা মই বোলো হয় ছাৰ যাওঁগৈ তাৰপিছত আহি ওচৰলৈ পালে সেইটো ঘৰ কোনফালেনো মই বোলো একদম পাহাৰ কিনাৰত কোনফালে মই বোলো শান্তিপুৰ বুলি যে কয় তাত অঁ মামণি শইকীয়া চিনি পাওঁনে মই বোলো পাওঁ সেইজনী আমাৰ বাইদেউহে হয় সেইবুলি ক'লোঁ অঁ সেইজনী আমাৰ কলেজৰ বোলে প্ৰথম ষ্টুডেণ্ট আছিলে বোলো আপুনি চিনি পায় নেকি অঁ বোলে আমাৰ কলেজৰ ষ্টুডেণ্ট আছিলে মই বোলো ছাৰ আপুনি একেলগতে পঢ়া নেকি বুলি ক'লোঁ তাৰপিছত সেই নহয় বোলে সেইজনীক আমি পঢ়োৱা বোলে প্ৰথম বোলে আমাৰ কলেজত এক্সাম দিবলৈ কি হয় মানে বাকীখিনিতো নাই মই অকলে হৈ থাকিলোঁ মানে তাৰপিছত নিজকে নিজে কৈছোঁ লৈছিলি নহয় ইকনমিক্সটো বাছি পেলাই এটা পাম মজাটো তাৰপিছত অকলে এক্সাম দে আৰু সেইটো চেপ্টাৰ গুচি গ'ল আৰু তেনেকৈ দিলোঁ আৰু তাৰপিছত এদিন কি হ'ল মানে ভাওনা চাবলৈ বুলি যাবলৈ ওলালোঁ দেই আমাৰ মানে জেনেৰেলি নামঘৰত ৰিহাৰ্চেলটো হৈ থাকে মানে সেইদিনাখন 11টামান বাজিছে তাৰপৰা আমাৰ আকৌ মানে কি হয় নাকটো গোন্ধটো লৈ থাকোঁ মানে ভাওনা ক'ত আছে কি কথা ভাওনা বুলি ক'লে মানে সেইটো এটা বেলেগ আমেজ মানে ভাওনা বুলি ক'লে মানে সেইটো বেলেগ এটা আমেজ যাওঁ বুলি ওলাওঁ তাৰপিছত বিশেষ গোপন সূত্ৰ মতে গম পালোঁ চিলাপথাৰত ভাওনা তাৰপিছত আমাৰ আকৌ ওচৰতে এটা আছে হাৰামজাদা এটা সি ক'লে চিলাপথাৰত ভাওনা আছে যাব লাগে তাৰপিছত তুমি আছিলে মনত পৰিছে নাই জানো চিলাপথাৰ জানো অঁ আমাৰ এই প্ৰণৱ আছিলে তাৰপিছত চিলাপথাৰ যাম বুলি ওলালোঁ আৰু তাৰপৰা কথামতেই কাম ওলাই চিলাপথাৰ চাবলৈ ওলালোঁ তাৰপৰা চিলাপথাৰত পালোঁগৈ প্ৰায় 12টা বাজিছে 12টা চাৰে 12টামান বজাত চিলাপথাৰ পাইছোঁগৈ আৰু একজেক্ট তাৰপিছত নাই আমি স্পীড নাযাওঁ লাহে যাওঁতে 12:30 চাৰে 12 হ'ল তেনেকুৱাত পালোঁগৈ তাৰপিছত গৈ যিটো নামঘৰত ভাওনা হোৱাৰ কথা আছিলে একদম নিস্তব্ধ পৰিৱেশ ক'তো মানে কাগজৰ টুকুৰা চিপছৰ পাকেট এটুকুৰা পৰি থকা নাই তাৰপিছত আমাৰ ই কৈছে মানে প্ৰণৱে কৈছে এই ইয়াৰ হেৰি ভাওনা ভাগিলে চাগে ইয়াৰ মানুহবিলাক বিৰাট ভদ্ৰ একদম ভাওনা ভগাৰ পিছত চাফ চিকুণ কৰি থৈ গৈছে তাৰপিছত যিটোৱে মানে লগ ধৰিছিলে হাৰামজাদা সি কৈছে ভাওনা হৈ গ'ল চাগে লোৱা লগতে ই হাত উজান দি সেই কথাটো ক'লে মানে চফা চিকুণ কৰি থৈ গৈছে মই বোলো ভাওনা নাই হোৱা চাগে কৈছে নাই হ'ল ইয়াৰ মানুহবিলাক বিৰাট ভদ্ৰ বোলে তাৰপিছত সি আকৌ মানে কি হ'ল ইণ্টাৰভিউ দিবলৈ গৈ পেলাই যিঘৰ মানুহে ভাওনা দিছে এই সিহঁতৰ ঘৰতে আছিলে মানে সি মানে পূৰা লৈ গৈছে সিও সঠিককৈ গম নাপায় বোলে ভাওনা আছে যাওঁ ব'ল তাৰপিছত গৈ সিহঁতৰ ঘৰ গেটৰ সন্মুখত হৰ্ণ মাৰিছোঁ নাই খা খবৰ নাই তাৰপিছত লাহেকৈ আমাৰ ইয়াৰ মানে এটা তাৰ লগত গৈছিলে ইণ্টাৰভিউ দিবৰ কাৰণে তাৰ নাম্বাৰটো আকৌ এটালৈ ফোন কৰি পেলাই নাম্বাৰটো লৈ সেই মালিকৰ ঘৰৰ নাম্বাৰটো আকৌ তাৰপৰা লৈছোঁ মানে তাৰপৰা লৈ পেলাই সুধিছোঁ সি ফোন কৰিছে আৰু দাদা বোলে ভাওনা চাবলৈ আহিছিলে ভাওনা ভাগিলে নেকি ক'ত ভাওনা কি কথা সুধিছে আৰু আপোনালোকৰ এই ভাওনা এতিয়া নহয় বোলে ভাওনা অহা মাহৰ আমুক তাৰিখেহে তাৰপিছত উঠিছে খং আৰু
এনেকুৱা কাহিনী কৰিলি তই বোলো তাকে উল্টাই পুল্টাই গালি দিছোঁ আৰু তাৰপিছত ভাগ্য ভাল যেনিবা সেইদিনাখনে আমাৰ ধেমাজি নিলখ বুলি জেগা এটা আছে নিলখতো ভাওনা এখন আছিলে তাৰপৰা লাহেকৈ আছিলে আমাৰ মহা নাথাকিলে ক'ৰপৰা জমিব তাৰপিছত মানে আহিলোঁ চিন্তা নাই নিলখত ভাওনা আছে তাৰপৰা লাহেকৈ সোমালোঁ এতিয়া নিলখলৈ কোনোবা এটা গৈ পালেহে নিলখত সোমালোঁ এতিয়া কোন কোনৰ ভাওনা আছে কি কথা নাজানো চিপানী দি লাহেকৈ সোমাই গৈ আছোঁ নাই পোৱাহি নাই তাৰপিছত এতিয়া দুটা ৰাস্তা পালোঁ তেনেকুৱাতে যেনিবা ভাগ্য ভাল গাড়ী এখন লৈ দুটামান গৈ আছিলে সিহঁতক মানে ভাওনালৈকে গৈ আছে সিহঁতক লগ পালোঁ কোনফালে সিহঁতে ক'লে যে আমাৰ পিছে নহয় গাড়ী নহয় বাইক আমাৰ পিছে আহি থাকক বোলে ক'লে মানে সিহঁতৰ লগতে গৈ ভাওনা পাইছোঁগৈ এতিয়া প্ৰায় 2টা বাজিছে লাষ্ট যুদ্ধখন চলি আছে ভাগ্যখন ভাল ধুনীয়াকৈ লাষ্ট ফাইটটো পাইছোঁগৈ মানে ড্ৰেছ চেছ পিন্ধি মানে ভাৱৰীয়া দেখিছোঁ আৰু ভাওনা পাইছোঁগৈ বোলো লৰালৰিকৈ গাড়ীৰ পৰা নামি পেলাই ভাওনাখন চাওঁগৈ তেনেকুৱা এটা আকৌ ওলালে আমাৰ ইয়াত এটা চচুবাৰী তাতে হেনো সেইটোক লগ পালোঁ মানে সি আকৌ দোকান দি আছে ঘুগুনি দোকান কিবাকিবি দি আছে তাত দোকান মানে খালী হৈ থাকিলে তাৰপিছত গৈ পেলাওঁগৈ এতিয়া ভাওনাখনটো চাবলৈ আহিছোঁ ভাওনাখনত চাওঁগৈ বুলি ভাবিছোঁ সি এতিয়া এৰি নিদিয়ে তাৰপিছত এৰি নিদিয়ে এইফালে মানে তাৰ লগত কথা পাতি থাকোঁতে ভাওনাই ভাগি থাকিলে তাৰপিছত সি বোলে এতিয়া তালৈ যাব লাগিব আমাৰ মানুহজনী ঘৰলৈ যাব লাগিব লাহেকৈ গোটেইকেইটা ওলাই মেলি যাবলৈ বুলি ল'লোঁ গৈ পেলাই ভাত খাই আহিব লাগে এতিয়া তেতিয়া প্ৰায় 3টা বাজিছে আৰু ভাত খাই আহিব লাগে ভাত খাবলৈ বুলি বাহিৰ ৰাখি ভাত চাত উলিয়ালে আৰু খাবলৈ বুলি লৈছোঁ তাৰপিছত মাংস আছিলে মাংসটো এতিয়া বিচাৰি নোপোৱা হৈ থাকিলে মাংস বিচাৰি ফুৰিছে মাংস ক'ত আছে ভাত খাবলৈ দি পেলাই মানে এটা ৰৈ আছোঁ বা মাংস দি আছোঁ আমিও আকৌ মানে অকণমান লোভনীয় মানে চৰিত্ৰ এটা আছে নহয় মাংস বুলি ক'লে মানে দুৰ্বলতা এটা আছে আৰু তাৰপৰা মাংস আনি আছোঁ বুলি কৈছে হাঁহৰ মাংস তাতে তাৰপিছত বিচাৰি ফুৰিছে হাঁহৰ মাংস নাই বিচাৰি পোৱা নাই উল্টাই পুল্টাই ঘৈণীয়েককে পূৰা মানুহটোৱে মানে গালি পাৰিছে আৰু ক'ত থ'লে হাঁহৰ মাংস আছিলে কি হ'ল কোনটো একোবাৰ লাগিলে মানে তাৰপিছত ক'ত আছে কি কথা কৈছে লাহেকৈ বোলে চাউলৰ টিংটোৰ ভিতৰত মাংসটো সোমাই আছে তাৰপৰা উলিয়াই বোলে গৈছে তাৰপৰা উলিয়াই আনি দিছে আমিওতো ভাবি আছোঁ ধুনীয়াকৈ মাংসতে ভাতকেইটা খাই মেলি যাওঁগৈ আৰু তাৰপিছত ধুনীয়াকৈ এই আগতে 2020 বিস্কুটত যে এই বাতি এটা আহিছিলে প্লাষ্টিকৰ এনেকুৱা বাতিটো এবাটি মাংস উলিয়াই আনিছে এতিয়া মানুহ আছিলোঁ 4টা তাৰপৰা দেখি আৰু মন চন কোচ খাই গ'ল আৰু তাৰপিছত লাহেকৈ ভাত চাতকেইটা তেনেকৈ খাই মেলি আহি ঘৰত পাইছোঁহি ধুনীয়াকৈ কানিমুনি হৈছে আৰু আহি পেলাই লাহেকৈ যেনিবা শুইছোঁহি আৰু তাৰপিছত আকৌ এটা ইণ্টাৰেষ্টিং ঘটনা আছিলে আমাৰ মানে মোৰ ভাগিনটা আছিলে দেই আমাৰ ঘৰলৈ আহিলে মানে সি সৰুতে আৰু মানে কথা চথা ক'ব পাৰে আৰু ধুনীয়াকৈ মাত চাত ফুটি পেলাই তাৰপিছত আমাৰ ঘৰলৈ আহিলে আমাৰ মানে কি আমাৰ সমাজত কি হয় ধৰা চৰচৰণি খালে বা কিবা এটা হ'লে মানে সকলোৱে কয় মানে মোমাই কাৰণলৈ যাক বুলি কয় তাৰপিছত সি মানে সেইদিনাখন কি হ'ল খুব উৎপাত কৰি আছে তাৰপিছত মোলৈ আকৌ ভয় কৰে মানে মই এনেকৈ চাই দিলে মানে ভয় কৰে তাৰপিছত তাক মানে হয়ত বুলি ধমকি দিলোঁ তাৰপিছত আহি পেলাই ধমকি দিলে যেনিবা শান্ত হ'ল আকৌ চেলাই মানে হাঁহি মেলি কিবা কিবি কৰি আছে আৰু তাৰপিছত ভাত দিছোঁ মানে ভাত খাবলৈ লৈ পেলাই একদম হাঁহি আছে আৰু তাৰপিছত তাক ধুনীয়াকৈ একদম মানে খঙতে চোৱা নিচিনাকৈ তেলেকাকৈ চালোঁ আৰু তেলেকাকৈ চোৱা দেখিছোঁ এনেকৈ গৈ পেলাই মানে খপজকৈ পূৰা ভাতটো পূৰা মাৰিছে আৰু ভাতটো খাওঁতে মানে একদম চৰচৰণি খালে চৰচৰণি খোৱাৰ পিছত মানে এতিয়া মোলৈও ভয় কৰি আছে মানে সি মানে মাকহঁতে মোমাই কাণলৈ যোৱা কথাটো শুনিছে আৰু শুনি পেলাই মানে লাহেকৈ চৰচৰণি খালে কাঢ়িছে পানী খাইছে চৰচৰণিটো ভাল হোৱা নাই তাৰপিছত সি কি কৰিছে মানে মামা 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 বোলে কাণখনত মাৰিছে মানে তাৰপৰা মানে মোৰ খং উঠি আছে খং উঠি থকা দেখি মানে তাক কাণটো দেখি মানে মই হাঁহি ৰখাব পৰা নাই বোলো সি মানে মোলৈ চাই ভয়তে মামা 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 বোলে মাৰি আছে কাণতে ইমানখিনি আৰু জয়া অসম